মানে ইউপিপিএলত যোগদান কৰিলে কি ক'ব স্যাৰ? মই বৰ্তমান কোকৰাঝাৰ জিলা ইউপিপিএল দলৰ সভাপতি হয়। আমাৰ কোকৰাঝাৰত 6টা সমষ্টি আছে কোকৰাঝাৰ মহকুমাত। গতিকে সকলো যি সমষ্টি আছে সেই সমষ্টিবিলাকত আমাৰ দলৰ কাৰ্যসূচী চলি আছে। পকিৰা গ্ৰামতো আজি প্ৰায় 70জন বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত থকা ব্যক্তিসকলে আজি আমাৰ দলত আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে। ইউপিপিএল দলক তেওঁলোকে ভাল পাইছে। প্ৰমোদ বড়োক বিশেষকৈ প্ৰমোদ বড়োৰ যিটো নীতি আদৰ্শ, প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলোৱা সেইটো দেখি পেলাই তেওঁলোকে আকৃষ্ট হৈছে। কাৰণ প্ৰমোদ বড়োৱে বিটিআৰত থকা 26টা জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে চলিবলৈ তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। সেইকাৰণে 26টা জনগোষ্ঠীৰ 26টা সংগ্ৰহালয় তেখেতে বনাব। অহা এক সপ্তাহৰ ভিতৰত আধাৰশিলা স্থাপন হ'ব আৰু লগে লগে কাম হ'ব। 18টা ভাষা আছে ইয়াত আমাৰ 18টা ভাষা চলে। সেই ভাষাৰ কাৰণে এটা ডিকশ্যনাৰী নিচিনাকৈ 18টা ভাষাৰ এটা কিতাপ অলৰেডি উন্মোচন কৰা হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কলাক্ষেত্ৰত উন্মোচন কৰি দিলে। 26টা আমাৰ ফ্লেগশ্বিপ স্কিম চলি আছে। BTCত অহা পইচাৰে নহয়, নিজৰ BTCৰ পইচাৰে আজি বিভিন্ন ধৰণৰ ইয়াত ছাত্ৰসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে, খেতিয়কসকলৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত ফ্লেগশ্বিপ স্কিম লৈ পেলাই কাম কৰি আছে। তো সকলো দেখিছে ইয়াত মানুহবিলাকৰ ভয় শংকা এটা হৈছিলে, কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছতে সকলো জাতি জনগোষ্ঠীক মাটিৰ পাট্টা দিয়া হৈছে। আজি অনুভৱ কৰিছে আমি সুৰক্ষিত, আমাৰ মাটি আছে, ইয়াত আমি থাকিবলৈ পাম। সেই ধৰণৰ এটা পৰিৱেশ আহিছে, যাৰ কাৰণে শিল দল ভাঙি পেলাই সকলো মানুহবিলাকে আহিছে। আগৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত সকলো মানুহবিলাকে ভয় কৰিছিল কি হ'ব। বিটিআৰ চুক্তিৰ হোৱাৰ পিছত যিহেতু নিৰ্বাচন হৈছে মানুহবিলাকে কিছু সন্দেহ কৰিছিল। যেতিয়া প্ৰমোদ বড়ো BTCৰ চিফ হ'ল আৰু শাসন চলালে, তাৰপিছত দেখিলে যে নহয়, প্ৰমোদ বড়োৱে ভাল মানুহ, তেওঁ ভাল পৰিকল্পনা লৈ বিটিআৰক উন্নতি কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে এতিয়া সকলোৱে বুজি পোৱাৰ পিছত এতিয়া বিভিন্ন দলত থকা মানুহবিলাকেও আহিছে আৰু অনাগত দিনত যাতে প্ৰমোদ বড়োৰ চৰকাৰ হয়, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব লাগিব, সমন্বয় কৰিব লাগিব। তাৰ কাৰণে সকলোৱে আমাৰ দলত যোগদান কৰি আছে।